নমস্কাৰ শিক্ষক শিক্ষয়িত্ৰীসকল, আপোনালোকলৈ আজি এটা আপডেট আনিছোঁ। BTR টেট পৰীক্ষাৰ যিটো ৰিজাল্ট, সেই ৰিজাল্ট কিয় পাব্লিছ হোৱা নাই বা কেতিয়া দিয়াৰ সম্ভাৱনা আছে, সেই পৰিপ্ৰেক্ষিতত মই এই ভিডিঅ'টো বনাবলৈ ওলাইছোঁ। বিভাগীয় তথ্যমতে এতিয়ালৈকে বড়োলেণ্ড ইউনিভাৰ্চিটিয়ে এতিয়ালৈকে ৰিজাল্টৰ প্ৰস্তুতি সম্পূৰ্ণ কৰা নাই। কাৰণটো হ'ল যে ৰিজাল্ট পাব্লিছ হ'ব তাৰ আগত এটা কেছ অলৰেডি BTRত চলি আছে, যে ৰিজাৰ্ভেশ্যনটো অকল বড়ো মিডিয়াম বাদ দি বাকীকেইটাই ৰিজাৰ্ভেশ্যন বিচাৰিছে। এতিয়া দেখা যাওক কি হয় এই ফলাফল। তাৰ কাৰণে অলপ হয়তো দেৰি হৈ আছে, কাৰণ এতিয়া ভেৰিফিকেশ্যন প্ৰচেছ হৈ গ'ল। ভেৰিফিকেশ্যন প্ৰচেছ যিসকল এবচেণ্ট আছিল সেইসকলৰো ভেৰিফিকেশ্যন হৈ গ'ল। এতিয়া আৰু কোনো ক্ৰাইটেৰিয়া নাই যে কিয় ফলাফল ওলোৱা নাই। এইটো মাহত ফলাফল ওলোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। তথাপিও এটা কথা মনত ৰাখিব লাগিব যে কেছৰ এতিয়ালৈকে কোনো আপডেট লাষ্টলৈকে ওলোৱা নাই। তো এইটো মাহৰ লাষ্টলৈকে আপোনালোকে ৱেইট কৰক, দেখা যাব। বিভাগীয় তথ্যমতে ৰিজাল্টটো এসপ্তাহৰ ভিতৰত পাব্লিছ হ'ব লাগিছিল, যিটো আমাৰ প্ৰমোদ বড়ো ছাৰে কৈছিল যে আমি এসপ্তাহৰ ভিতৰত ভেৰিফিকেশ্যন শেষ হোৱাৰ পিছত ইণ্টাৰভিউ চলি আছে বুলি কৈছিল, যে এসপ্তাহত আমি ৰিজাল্ট ওলাই দিম, এপইণ্টমেণ্ট দি দিয়া হ'ব। কিন্তু এতিয়ালৈকে দিয়া নাই। কাৰণটো এইটোৱে যে বড়োলেণ্ড ইউনিভাৰ্চিটিত ৰিজাল্ট পাব্লিছ কৰিব। সেই তথ্যখিনি এতিয়া বড়োলেণ্ড ইউনিভাৰ্চিটিলৈ যাব আৰু ইউনিভাৰ্চিটিয়ে এই তথ্যবিলাক চাব। তাৰপিছত যিসকলৰ জেনুইন ডকুমেণ্টছ আছে সেইসকলৰ অ'কে বুলি লিখা আছে বা যি পৰিপ্ৰেক্ষিতত ভেৰিফিকেশ্যন হৈছে সেই ভেৰিফিকেশ্যন মতে যদি ডকুমেণ্টছ তথ্য পাতি ঠিক আছে, কাট অফত আহে, তেতিয়াহ'লে তেওঁলোকৰ 1:2 মানে এটা পোষ্টৰ এগেইনষ্টত দুজনক মাতিব বা ডাইৰেক্ট ৰিজাল্ট পাব্লিছ কৰিব পাৰে। কিন্তু এড্ৰেছ মতে 1:2 মাতিব লাগে। তাৰপিছত আকৌ হয়তো মাৰ্ক ৱাইজ, তাৰপিছত NCC স্পৰ্টছ এইবিলাক চাৰ্টিফিকেট হিচাপত মাৰ্কবিলাক বনাব। মাৰ্ক বনাই তাৰপিছত ৰিজাল্টটো ফাইনেল ৰিজাল্ট পাব্লিছ কৰিব। এই পৰিপ্ৰেক্ষিতত এইখিনি আছিল আজিৰ আপডেট। গতিকে BTC নিযুক্তি প্ৰক্ৰিয়া অলপ দেৰি হোৱাটো খাটাং। কাৰণটো হ'ল যে BTCত এতিয়ালৈকে সেই এটা কেছৰ প্ৰক্ৰিয়া চলি আছে। আৰু বড়োলেণ্ড ইউনিভাৰ্চিটিৰ বৰ্তমান আৰু এটা আপডেট হৈছে যে বড়োলেণ্ড ইউনিভাৰ্চিটিৰ কিতাপৰ কেলেংকাৰী, সেই এটা অভিযোগ উত্থাপন হৈছে। এতিয়া কিমান দূৰ সত্য এতিয়া আমাৰ তদন্তকাৰী কমিটিয়ে জনাব। এইবিলাক পিছৰ কথা। আমাৰ ৰিজাল্ট হয়তো আৰু অলপ দেৰি হৈ যাব। কাৰণটো এইবিলাকে, কাৰণ আমাৰ ৰিজাল্ট পাব্লিছ কৰিব কোনে? বড়োলেণ্ড ইউনিভাৰ্চিটিয়ে। যিহেতুকে এক্সাম কণ্ডাক্ট কৰিছে বড়োলেণ্ড ইউনিভাৰ্চিটিয়ে, গতিকে বড়োলেণ্ড ইউনিভাৰ্চিটিয়ে এই ৰিজাল্টবিলাক পাব্লিছ কৰিব। আৰু যিসকলৰ তথ্য পাতি ঠিক আছে সেইসকলৰ হয়তো অলপ দেৰি হ'ব, কিন্তু হোৱাটো 100% হ'বই। যি কি নহওক, এবচেণ্টবিলাকৰো অলৰেডি ভেৰিফিকেশ্যন প্ৰক্ৰিয়া হৈ গৈছে। কাৰণটো হ'ল যে যিসকলে বহুত দূৰ দূৰণি ঠাইত থাকে, অসমৰ পৰাও, আউটছাইড BTRৰ পৰাও দিয়া হৈছে ইয়াতে। গতিকে সেইকাৰণে এবচেণ্ট থকাবিলাকক মাতিছিল লাষ্ট একদিন, গতিকে সিহঁতৰ ভেৰিফিকেশ্যন হৈ গ'ল। আৰু এটা কথা, BTRৰ বাহিৰে আউট অফ BTR কোনো ধৰণৰ ৰিজাৰ্ভেশ্যন ছিষ্টেম নাই, যে 20% ৰিজাৰ্ভ। কোনোবাই কৈ আছিল যে 20% ৰিজাৰ্ভ আছে আউট অফ BTR। আউট অফ BTRৰ কোনো ৰিজাৰ্ভেশ্যন নাই। ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ BTRক দিয়া হ'ব। BTRক যদি কেণ্ডিডেট পৰ্যাপ্ত পৰিমাণে নাথাকে, তেতিয়াহ'লে আমাৰ আউট অফ BTR যিসকল প্ৰাৰ্থী আছে সেইসকলে পাব। ইয়াৰ বাহিৰে বাকী আৰু কোনেও ইয়াতে ইণ্টাৰফেয়াৰ কৰিব নোৱাৰে। কাৰণ যিটো BTRে বিচাৰে সেই BTRৰ ওপৰত কোনো যাব নোৱাৰে। BTRৰ যিটো ৰুলছ এণ্ড ৰেগুলেশ্যন, ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ BTRক দিব লাগিব। ছেকেণ্ড, আমাৰ যদি BTRত কেণ্ডিডেট কম হয় বা প্ৰাৰ্থী নাই, যোগ্য প্ৰাৰ্থীৰ অভাৱ, তেতিয়াহ'লেহে আমাৰ আউট অফ BTRৰ ষ্টুডেণ্ট ইয়াতে ল'ব। এইখিনি আছিল আজিৰ ভিডিঅ'টোত। আপোনালোকে ভাবিছে যে ৰিজাল্টৰ আপডেট কেতিয়া হ'ব? ৰিজাল্টটো এতিয়ালৈকে কনফাৰ্ম হোৱা নাই। এইটো মাহৰ লাষ্টলৈকেও যাব পাৰে, আদাৰৱাইজ দেৰিও হ'ব পাৰে। কাৰণ ৰিজাল্টটো লৈ এতিয়া সকলোৱে শংকিত হৈ আছে। সকলো কেণ্ডিডেটলৈ অনুৰোধ, আপোনালোকে ৱেইট কৰক, দেখা যাওক, ৰিজাল্ট পাব। ধন্যবাদ।